নমস্তে ওয়েলকাম টু মাই ইউটিউব চেনেল আৰু মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি ভিডিঅ'টো হৈছে যিহেতু দুৰ্গা পূজা আহি আছে আৰু দুৰ্গা পূজাতনো আপোনাৰ লখিমপুৰত কেনেকুৱানো পৰিস্থিতি চলিছে আৰু কেনেকৈনো মণ্ডপবিলাক বনাইছে তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। পূজাত মই এনেও দেখামেই, আগতীয়াকৈ এনেই মানে দেখাব বিচাৰিছোঁ যে লখিমপুৰতনো ক'ত কেনেকুৱা মণ্ডপ বনাইছে। আৰু লখিমপুৰৰ ফাৰ্ষ্ট মই এতিয়া যাম নকাৰী মণ্ডপটো দেখাবলৈ, তাতনো কেনেকুৱা বনাইছে সেইটো আপোনালোকক দেখাম। তেতিয়াহ'লে ব'লকচোন যাওঁ, মণ্ডপবিলাক চাওঁগৈ কেনেকুৱানো বনাইছে। তেতিয়াহ'লে আহক। নকাৰী আহিছোঁ, নকাৰীত এয়া ষ্টাৰ্ট কৰিছোঁ। এইফালে দেখিছেনে জেলেপী দোকানবিলাক, এয়া এইফালে এখন এইবিলাক জেলেপীৰ দোকান, এইফালে এখন বহুত দোকান খুলিছে সেইবিলাক। আৰু নকাৰীতনো কেনেকুৱা মণ্ডপ বনাইছে তাকে এবাৰ চাওঁগৈ বুলি ভাবিছোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। ফাইনেলি নকাৰী ডাঙৰ গেটখন এয়া বনাইছে। এতিয়া লাইট দিয়া নাই, যেতিয়া পূজা হ'ব লাইটিং তেতিয়া মই আকৌ দেখাম আপোনালোকক। এতিয়া মই আপোনালোকক কেনেকুৱানো দুৰ্গা পূজাৰ প্ৰস্তুতিবিলাক চলিছে মই তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া সোমাইছোঁ এইফালে, আৰু এইফালে কমপ্লিট ভালকৈ বনাই হোৱা নাই, মণ্ডপটোহে হৈছে অলপ চলপকৈ, যিহেতু পূজা আহি পালেহি ন। এয়া আৰু অলপ এইখিনিৰ পৰাই ডেক'ৰেশ্যন কৰিছে লাইটৰ, এইখিনিও কৰিব চাগে। এতিয়া বৰ্তমান এইখিনি জ্বলাই দিছে, চাওকচোন দেখিবলৈ কিমান সুন্দৰ লাগিছে। এয়া দেখিবলৈ পাইছে হয়তো, কিমান ধুনীয়া ধুনীয়াকৈ সৰু সৰু লাইটবিলাক লগাই দিছে দীঘলীকৈ। তেতিয়াহ'লে চাই থাককচোন মণ্ডপটো কেনেকুৱানো বনাইছে চাওঁগৈ। এনেও পূজাত চামেই, হ'লেও আগতীয়াকৈ এবাৰ চাই যাওঁ আৰু আপোনালোককো মোৰ লগতে দেখাই যাওঁ বুলি ভাবিছোঁ। তেতিয়াহ'লে ব'লকচোন কেনেকুৱানো মণ্ডপ বনাইছে। পালোহিয়ে, বেছি দূৰ নাই, এয়া পাইছোঁহি। এইখন এখন পূজাৰ দোকান, টাউনখনত সোমোৱাৰ লগে লগে পূজাৰ দোকানেই দোকান। ফাইনেলি পালোহি নকাৰী মণ্ডপটো। চাওকচোন ইমান ধুনীয়াকৈ বনাইছে, ইমান মৰম লাগিছে। এয়া চাওকচোন কি ধুনীয়াকৈ বনাইছে, ইমান ভাল লাগিছে। ওপৰত খেৰ দি পিনি ইমান ধুনীয়াকৈ বনোৱা হৈছে। ইয়াতে দেৱী দুৰ্গা মাক বহাব, বহুত ভাল লাগিছে দেখি। এতিয়া মানুহ নাই কাৰণে এনেকুৱা লাগিছে, যেতিয়া পূজা হ'ব, পূজা ষ্টাৰ্টৰ পৰাই লাষ্টলৈকে বহুত ভাল লাগিব। যেতিয়া মানুহ ভিৰ হ'ব, দেৱী মাক যেতিয়া বহাব, বহুতখিনিয়ে মানে ভাল লাগিব। এতিয়া আপোনালোকক জাষ্ট মই দেখাইছোঁহে কেনেকুৱানো বনাইছে, কেনেকুৱানো কি প্ৰস্তুতি কৰিছে। তেতিয়াহ'লে ব'লক আৰু নেক্সট ক'তনো মণ্ডপ বনাইছে আপোনালোকক দেখাই আছোঁ। লখিমপুৰত কিমান মণ্ডপ আছে, কেনেকুৱা মণ্ডপবিলাক বনাইছে সকলোবিলাক দেখাই যাম, শেষলৈকে চাব বুলি আশা কৰিছোঁ। ফাৰ্ষ্টতে দেখিলে নকাৰী মণ্ডপটো ইমান ধুনীয়াকৈ সজাইছে, ইমান ধুনীয়াকৈ বনাইছে, সঁচাকৈ বহুত ভাল লাগিছে দেখিবলৈ। আৰু ছেকেণ্ডতে মই বেংগলী কলনী, তাত যোনটো মণ্ডপ বনাইছে মই সেইটো দেখাম। সেইটো চাই আপোনালোকে চাগে বহুত ভাল পালে। নেক্সট বহুত ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে। আৰু যেতিয়া দুৰ্গা মাক তাত বহাব তেতিয়া হয়তো আৰু ধুনীয়া লাগিব। আৰু পূজাত যিহেতু মানুহ যেতিয়া ভিৰ হ'ব বা পূজা যেতিয়া দুৰ্গা মাক আৰতি জনাই থাকিব তেতিয়াও বহুত ভাল লাগিব দেখি। তেতিয়াহ'লে পূজা বুলি এডভান্স সকলোকে হেপী দুৰ্গা পূজা মোৰ ফালৰ পৰা। আৰু পূজা বুলি কাপোৰ কানি লৈছে নাই কমেণ্ট কৰি জনাবচোন। মই এতিয়ালৈকে বৰ্তমান একো লোৱা নাই, আৰু লৈছোঁহে সেইদিনাখন, ইমানো বজাৰ কৰা নাই। জাষ্ট কাপোৰ এযোৰ ল'লোঁ, আৰু বিয়াও আছিলে সেই বুলিও ল'লোঁ, আৰু পূজা বুলিও ল'লোঁ। তেতিয়াহ'লে আপোনালোকে লৈছে নাই বাৰু কমেণ্ট কৰি জনাবচোন। ঠিক আছে তেতিয়াহ'লে ব'লক। আমাৰ লখিমপুৰ কলনীতনো দুৰ্গা পূজাৰ বাবে কিনো ব্যৱস্থা কৰিছে চাওঁচোন, কেনেকুৱানো মণ্ডপ বনাইছে। আৰু এডোখৰত বহুত প্ৰায়ভাগ হাইছে হয় কলনীত, বহুত ভাল লাগে। এইটো মণ্ডপ বনাইছে, এইটো চাওকচোন ইমান ধুনীয়াকৈ মণ্ডপ বনাইছে। ইয়াতে আপোনাৰ দুৰ্গা মাক স্থাপন কৰাব, ইয়াত বহাব। এইটো
কিমান ধুনীয়া লাগিছে চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। এতিয়া হয়তো মানুহ চানুহ নেদেখিব, পূজাৰ দিনাখন বহুত ভিৰ হ'ব। আগতীয়াকৈ মই এনেই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱানো প্ৰস্তুতি কৰিছে। তেতিয়াহ'লে ব'লকচোন আৰু কোন কোন জেগাত কেনেকুৱা ধৰণৰ মণ্ডপ বনাইছে সকলোবিলাক দেখাই যাম। আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। আপোনালোকৰ এডোখৰ খেল মাটি চাওকচোন, ইমান ধুনীয়া লাগিছে, ইমান মজাকৈ বনাইছে। এইটো খেল মাটি বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়াকৈ বনাইছে। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব। আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব, ন'টিফিকেশ্যনবিলাক। আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি থাকিব, তেতিয়া আপোনালোকে মই যিমান ন'টিফিকেশ্যনবিলাক দিওঁ সেইবিলাক আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আজিলৈ ইমানেই, আকৌ নেক্সট এটা ব্লগত আকৌ লগ পাইছোঁ। সদায় হাঁহিত থাকিব, পজিটিভ হৈ থাকিব আৰু সুখী হৈ থাকিব।